আমাৰ পৰিচয় কিয় মানুহ নহয়? কিয় বাৰু বিভাজিত হয় সকলো ব্যক্তিৰ অপৰিণত চৰিত্ৰ? কি পুৰুষ কি নাৰী, সকলো এজনৰেই দান। মহানতাৰ কবচ পিন্ধা প্ৰতিজনেই কৈছে, মানুহ যেতিয়া মানুহ হৈয়ে যি থাকক। কিন্তু আমি কৰিছোঁ কি? নিস্বাৰ্থৰ বাবে বিভাজন কৰিছোঁ হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ। তৈয়াৰ কৰিছোঁ বৰ্ণ বৈষম্যবাদ উচ্চ নিচ সুবিধা আদায়ৰ বাবে। ধৰাৰ বুকুত ভৰি দিয়াৰ সময়ত হৈ আহে দেৱ শিশুৰূপে, ৰূপান্তৰিতহে কৰা হয় হিন্দু কি মুছলমান বুলি। পাহৰা হয় মাতৃৰ সুকোমল দলিচাত উমলি থকা শিশুটি জন্ম হৈছিল মানুহ হিচাপেহে। কিয় ধৰ্মান্তৰিত কৰা হয় হিন্দু মুছলমানক? হিন্দু নে মুছলমান? কাল কলা তেজ ওলাই অংগচ্ছেদৰ পিছত ৰঙচুৱাই হয় অংগচ্ছেদিত প্ৰতিটো অংগ। তেন্তে কিয় আমি মানুহ নহয়? আমি কিয় বিভাজিত কৰোঁ উচ্চ নিচৰ কুটিল জঞ্জালবোৰ? প্ৰভেদৰ অন্তৰালত কি সত্য? সভ্যতাৰ আদিপাঠত লিখা আছে নেকি আমি মানুহ নহয়? কি লিখা আছে? একো নাই, কেৱল সিদ্ধান্ত আমাৰ কোনে কি হিচাপে জীয়াব। মানুহবোৰ মানুহ হৈয়ে থাকক, হিন্দু বা মুছলমান হিচাপে নহয়। কবি আৰু আবৃত্তি গুৰুজন সংগীত অঞ্জন জ্যোতি।